নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক নিশ্চয় ভালে আছে। ময়ো ভালে কুশলে আছোঁ। আজি মই দৰাৰ বা কইনাৰ বিয়াত যে তামোল বিচাৰি আমাৰ আয়তীসকলে অকণমান ফূৰ্তি কৰে, সেই উদ্দেশ্যে মই এটি সুন্দৰ বিয়ানাম আপোনালোকলৈ লৈ আহিছোঁ। শুনকচোন, নিশ্চয় ভালেই পাব। গছৰ কোমল পাত, ডাঙৰ নব মিঠা মাত, মিঠা মাতে মাতকচোন, সমাজলৈ আহকচোন, সমাজলৈ আহিব, সুদা হাতে নাহিব। মৰ্টন আৰু মছলা শৰাই ভৰাই আনিব। আহক নব আহকচোন, সমাজলৈ আহকচোন, আয়তীৰে আশীৰ্বাদ শিৰ দুৱাই লওকহিচোন। ধন্যবাদ।